নমস্কাৰ বন্ধুসকল, গাঁৱৰ বোৱাৰী পুৰবীৰ নতুন এটি ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আজি বনাম মই বাঁহৰ গজালিয়েদি এটা মিঠা ৰেচিপি। তো এয়া মই বাঁহৰ গজালি লৈ লৈছোঁ। আগৰ পিছৰখিনি আমি খাই দিছোঁ চব্জি বনাই, তো এইখিনি ৰাখিছিলোঁ। এইখিনি প্ৰথমতে মই ভালকৈ ধুই ল'ম আৰু এতিয়া মই এইটো কাটি ল'ম। একেবাৰে ডাটো নহয়, একেবাৰে পাতলো নহয়, মিডিয়াম সাইজৰ কৰি মই কাটি ল'ম। এয়া মোৰ কটা হৈ গ'ল, এনেকৈ গোল গোলকৈ কাটিছোঁ। এয়া চাওক কিমান ধুনীয়া হৈছে দেখাত। আৰু এইখিনি মই এতিয়া কাটা চামুচেৰে মই এনেকৈ ফুটা কৰি দিম। এয়া মোৰ প্ৰায় ফুটা কৰা হৈ গ'ল। এনেকৈ সাৱধানে কৰিব দেই, নহ'লে ভাঙি যাব। এনে ভাঙি গ'লে একোৱেই নহয়, তথাপিতো এটা দেখিবলৈ মানে ভাল লাগিব নাভাঙিলে। আৰু এইখিনি আমি এতিয়া অলপ সিজাই ল'ম। এয়া মই কেৰাহীত পানী ঢালি দিছোঁ আৰু এতিয়া মই এইখিনি ইয়াতে দি সিজাই ল'ম। এতিয়া আমি এইখিনি নমাই ল'ম। এয়া মই নমাই লৈছোঁ আৰু পানীখিনি একেবাৰে ভাল কৰি চেকি লৈছোঁ। আৰু এইখিনি এতিয়া মই এখন এইটো কটন কাপোৰ এটা লৈছোঁ, ইয়াৰ ওপৰত মই মেলি দিম। একেবাৰে শুকান কৰিব লাগিব, যাতে এক্সট্ৰা পানী গাত লাগি নাথাকে। এয়া মই এনেকৈ মেলি দিলোঁ আৰু এনেকৈ এখন কাপোৰেৰে ঢাকি থওঁ, যাতে ভালকৈ পানীখিনি শুকাই যায়। আৰু এইফালে মই কেৰাহীখন ভালকৈ ধুই লৈছোঁ, পানী দি দিলোঁ। বেছি দিয়া নাই, অলপ দিছোঁ। আৰু ইয়াতে দি দিম এতিয়া মই চেনি মই মিডিয়াম সাইজৰ বাটি লৈছোঁ, আধাতকৈ অকণমান বেছি দিছোঁ। তো এয়া চাওক পানীখিনি গৰম হৈ গ'ল আৰু চেনিখিনি গলি গ'ল। তো এতিয়া মই ইয়াতে দি দিম ইলাচ কেইটা মই পকাই দি দিম। এইখিনি শুকাই গ'ল, একেবাৰে পানীখিনি শুকাই গৈছে। এইবিলাক ইয়াতে দি দিম। তো এইখিনি মই ইয়াতে দি দিলোঁ আৰু এতিয়া গেছৰ ফ্লেমটো কমাই দি এইখিনি অলপ সিজিবলৈ দিম। কালাৰটো একেবাৰে চেঞ্জ হৈ আহিছে আৰু এইখিনি অলপ ডাঠ হৈ গৈছে, বেছি ডাঠ হ'বলৈ নিদিওঁ। এইখিনি মই এতিয়া নমাই ল'ম। এয়া চাক নমোৱাৰ পিছত দেখিবলৈ এনেকুৱা হৈছে। আৰু মোৰ লগত আছে এই দুজনীয়ে টেষ্ট কৰিব এতিয়া। এয়া কলপাতত দি দিছোঁ। এইটো কলপাতত খোৱাৰ মজাটোৱে বেলেগ হয়। খোৱা আৰু খাই কোৱা কেনেকুৱা হৈছে? গৰম ন? কেনেকুৱা লাগিছে?